নমস্কাৰ, মই দেৱজিৎ। আনদিনাৰ দৰে অন্য এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল দেৱজিৎ 4XT লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে অশেষ ধন্যবাদ জনালোঁ। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেখেতলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ পাহাৰৰ এটা ধুনীয়া পৰিৱেশৰ মাজত। ইমান ধুনীয়া পৰিৱেশ হয়তো এনেই চাবৰ অহাৰ সৌভাগ্য নহ'লহেঁতেন। এতিয়া ডিউটিৰ বাবে আহিছোঁ, লগতে আপোনালোককো দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আজি ডিউটিত আমাৰ ফৰেষ্ট ষ্টাফৰ লগতে কামাণ্ডো টিম এটাও আহিছে, কাৰণ আজি আমি পাহাৰৰ বহুত ভিতৰলৈ খোজকাঢ়ি যাব লাগিব। এই পাহাৰখনত বহুত ধুনীয়া ঠাই আছে যদিও ইয়াতে বনৰীয়া জীৱ-জন্তু আছে, সেইবাবে আমি বহুত এলাৰ্ট হৈ যাব লাগিব। আমাৰ পুৰণা ষ্টাফে কোৱা মতে ইয়াতে ব্লেক পেন্থাৰ, ভালুক, বনৰীয়া হাতী, লিঅ'পাৰ্ড আৰু বহুত বনৰীয়া জীৱ-জন্তু আছে। মই নিজেই আগতে ভালুকৰ মাত শুনিছোঁ। আমি কিছু দূৰ গাড়ীত আহি এঠাইত গাড়ী ৰখাই এতিয়া আমি খোজেৰে ভিতৰলৈ সোমাই গৈ আছোঁ, কাৰণ পাহাৰৰ আৰু ওপৰলৈ গাড়ী নিব পৰাকৈ ৰাস্তা নাই। চাওকচোন, এইটো ইমান ডাঙৰ কিংকোব্ৰা, প্ৰায় 10 ফুট মান হ'ব। এই কিংকোব্ৰাটোৱে যদি খুটিব হয় তেন্তে মানুহ বচাৰ আশাই কম। কিছু দূৰ আহি আমি এখন নদী পালোহি। এতিয়া আমি নদীখন পাৰ হ'ব লাগিব। নদীখন পাৰ হ'বৰ বাবে আমি জোতা খুলি লৈছোঁ, কাৰণ আৰম্ভণিতে যদি আমি জোতাযোৰ তিয়াই লওঁ পিছত তিতা জোতাৰে আমাৰ বহুত কষ্ট হ'ব। কি সুন্দৰ ভিউ! নদীখনৰ পৰা অলপ দূৰ আগুৱাই আহি চাওকচোন, এটা ভিউ পাইছোঁ। ইমান হাবিৰ মাজতো যে ইমান ধুনীয়া এটা ভিউ থাকিব পাৰে। এইজোপা পাৰলি গছ হয় বোলে। মই নামটো শুনিছোঁ, বাট আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ। পাহাৰৰ ওপৰত সাধাৰণতে আমি জীৱ-জন্তু যোৱা ৰাস্তাৰে যাওঁ, কিন্তু ক'ৰবাত একেবাৰে ৰাস্তা নাথাকে, তাতে আমি ৰাস্তা নিজে উলিয়াই যাব লগা হয়। পাহাৰবোৰ দূৰৰ পৰা বহুত সুন্দৰ হয়, কিন্তু ভিতৰত আহিছোঁ চাওকচোন, ওপৰৰ পৰা তললৈ আকৌ তলৰ পৰা ওপৰলৈ ভাগৰ লাগি গৈছে। ওপৰত আহি আমি অলপ দেৰি ইয়াতে জিৰণি লৈছোঁ। পাহাৰত জিৰণি ল'বৰ বাবে সদায় ওখ ঠাই বাছি ল'ব লাগে, কাৰণ ওপৰৰ পৰা সকলো দেখি থকা যায়। এই পাহাৰটোতে গিবনো আছে। আমি চকুৰে দেখা নাই, কিন্তু আহি থাকোঁতে মাত শুনা পাইছোঁ, যিহেতু গিবনৰ মাত বহুত দূৰলৈ শুনা পায়। আমি কিছু দূৰ আহি দুটা গেকো সাপ দেখা পালোঁ। আপোনালোকে হয়তো বহুতে গেকো সাপৰ বিষয়ে শুনিছে। এইকেইটাই হৈছে গেকো সাপ। ই সাধাৰণতে ভিতৰত ধোন থকা গছত থাকে। ইয়াতে আপোনালোকৰ হয়তো এটা প্ৰশ্ন নিশ্চয় আহিছে যে ইমান অচিনাকি হাবিৰ মাজৰ পৰা কেনেকৈ পুনৰ ওলাই যায়। এনে ঠাইততো নেটৱৰ্ক নাপায়েই। হয়, ইমান পাহাৰৰ ওপৰত হাবিৰ মাজত মোবাইল নেটৱৰ্ক নাপায়। আমি GPS ডিভাইচ ইউজ কৰোঁ তাৰ বাবে। আৰু লগতে নিজৰ ছেফটিৰ বাবে কিছুমান অফলাইন মোবাইল এপ ব্যৱহাৰ কৰোঁ। মোৰ ভিউৱাৰ্ছ সকলোকে কৈছোঁ, আপোনালোকে যদি কেতিয়াবা এনেকুৱা ঠাইত যায় তেন্তে নিজৰ ছেফটিৰ বাবে অফলাইন এপ ব্যৱহাৰ কৰিব, বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টত জব কৰাসকল। কাৰণ কেতিয়াবা যদি নিজৰ টিমৰ পৰা আঁতৰি যাব লগা হয়, তেতিয়া আপোনালোকে এই এপ চাই ওলাই আহিব পাৰিব। এইজোপা হৈছে অসমৰ ৰাজ্যিক গছ হুলুং। এই গছবিধ উজনি অসমৰ প্ৰায়ভাগ হাবিতেই পোৱা যায়। এয়া চাওকচোন, আহি থাকোঁতে হাবিৰ মাজত এটা খোৱা বস্তু পালোঁ। ইয়াৰ নাম বোলে জুতুলি পকা হয়, দেখিবলৈ বহুত ধুনীয়া হয়, ষ্ট্ৰবেৰীৰ দৰে। এইবোৰ আচলতে ছাৰ্ভাইভেল স্কিল হয়। এনেকুৱা খোৱা বস্তুবোৰ চিনি পালে ভাল হয়, কাৰণ কেতিয়াবা যদি পাহাৰত খোৱা বস্তুৰ অভাৱ হয় তেন্তে এইবোৰ বস্তু খাই জীয়াই থাকিব পাৰি। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।